হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আশা কৰোঁ সকলো ভালে আছে। আৰু বহুত নিয়মত আকৌ মই ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এইটো হ'ল ভিডিঅ' আপোনাৰ স্পেচিয়েলি জামুগুৰি ঘাটৰ বাৰচৰীয়া ভাওনাৰ যিমানখিনি আছে ঐতিহ্যমণ্ডিত বাৰচৰীয়া ভাওনাৰ উলহ মালহেৰে পালন কৰা হৈছে ইয়াতে। গতিকে তাৰে কিছুমান বস্তু দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো চাই থাকিবচোন কেনেকুৱা লাগে। আপোনালোকক দেখুৱাম মই এতিয়া জামুগুৰি ঘাটৰ বাৰচৰীয়া ভাওনাৰ যিমানখিনি কলা কৌশলী আছে, যিমানখিনি যি আছে আপোনালোকৰ ভিডিঅ'টো চাব পাৰিব। আৰু যদি ইচ্ছা কৰে ইয়ালৈ আহিবও পাৰিব। এতিয়া বৰ্তমান চলি আছে বাৰচৰীয়া ভাওনা, প্ৰত্যেক 5 বছৰে হয়। গতিকে চাই যাওক ভিডিঅ'টো। এইবিলাক হৈছে ভাওনাৰ মূল খলাবিলাক। ইয়াত টোটেল 21খন খলা আছে। এইটো হৈছে 1 নম্বৰ খলা, ইয়াত ভাওনা পৰিৱেশন কৰি ইয়াৰ মাজত। এইটো হৈছে 2 নম্বৰ খলা। এইটো 3 নম্বৰ খলা। আৰু লগতে এইবিলাক যে ঘৰ দেখিছে, এই ঘৰবিলাকত ভাৱৰীয়াসকলৰ মেকআপ মানে যিমানখিনি দৰকাৰী বস্তুত গ্ৰীণ ৰুমবিলাক এইটো হয়। কি তেনেকৈ সজাইছে চাওক, চব খেৰেৰে হয়। আৰু বাকী যিমানখিনি বাহিৰৰ পৰিৱেশ আছে মই দেখুৱাই যাম বাৰু। এইটো হৈছে ৰাতিপুৱা পৰিৱেশ। ইয়াত ভিৰ হয়। এতিয়া মই এটা পাৰিলে দেখুৱাম আপোনালোকক, চাই ল'ব পাৰিব কিমান মানুহ হয়, কি হয়। আৰু এইবিলাক ভাওনাত ব্যৱহাৰ কৰা ৰথসমূহ ইয়াত তেনেকৈ সজাই থোৱা হৈছে। ইয়াত বাৰু যেতিয়া ভাওনা হৈ থাকে তেতিয়া মই আপোনাক দেখুৱাম বাৰু। শৃংখলা 21 নম্বৰ খলা। তাতে 21টা খলা আছে। 21টা খলাত 21টা খলাৰ মানে ভাও দিয়ে। আৰু মেইন থাপনাখন হৈছে সেইখন, আৰু ইয়াৰ মূল মঞ্চ সেইখন হৈছে মূল মঞ্চ। বহুত ডাঙৰকৈ পাতিছে। আৰু এইখন হৈছে মুখ্য গেট, বহুত যি ধুনীয়াকৈ বনাইছে। প্ৰত্যেক জেগাতে এনেকৈ ডাষ্টবিনবিলাক দিয়া হৈছে জাবৰ জোঁথৰ পেলাবলৈ। এইটো ৰাতিপুৱা পৰিৱেশ চাফা কৰি আছে যিহেতু দেৰিকৈ ধুনীয়াকৈ চাফাকৈ দেখিব। প্ৰত্যেকটো বস্তুৰে প্ৰত্যেকটো এক্সট্ৰা দিয়া হৈছে ইয়াত। এইফালে যিমানখিনি দোকান আছে, কি আছে, চব আপোনাৰ নামবিলাক অনুযায়ী দিয়া আছে। প্ৰদৰ্শনী এখন আছে বৰলীৰ পৰা কন্যাকৰ্ষণী। ইয়াত
ইয়াত যিখন জামুগুৰিৰ বৰপুখুৰীৰ পৰা মুকলি বিহু হয় সেই ফিল্ডখন ইয়াত ধুনীয়াকৈ দেখুওৱা হৈছে। চাওক এয়া হৈছে শ্ৰীকৃষ্ণ জন্মযাত্ৰাৰ প্ৰকাশ হেঁচা উৎসৱ। প্ৰকাশ হেঁচা উৎসৱ হৈছে কালিয়া দমন ভাও। এইখন হৈছে চক্ৰ বিহু, য'ত সোমালে মানুহ ওলাই আহিব নোৱাৰে। আৰু এইখনে হৈছে প্ৰদৰ্শনীখন, আপোনালোকক ৰাতিপুৱাতে পোৱা যায় দেখুৱাই দিছোঁ, চাই ল'ব পাৰে। আপোনালোকৰ প্ৰদৰ্শনী দেখুৱালে ধুনীয়াকৈ। এতিয়া ওলাইছোঁ প্ৰদৰ্শনীৰ পৰা ওলাই এতিয়া আকৌ বাহিৰলৈ আহি আছোঁ, চাই থাকক। আৰু এয়া হৈছে ৰাতিৰ ভাওনাৰ ভাও দি থকাৰ সন্মুখত। প্ৰত্যেকখন খোলতে ভাও দি থকা হৈছে। জাদুঘরের বিষয়ে অনুসন্ধান কার্যালয় তৈরি হচ্ছে আৰু এয়া চতুৰ্থ দিনৰ অন্তিম কাৰ্যসূচী এটা চলি আছে, ফাংচন। মানুহ এইফালে বেছি নেকি? প্ৰত্যেকটো হেৰিতে ভাগ কৰি আছে, য'ত ঘূৰি ফুৰি
ফাগুনৰে উৰণি আমাৰ আলসুৱা কুঁহাৰে চাই চাওক নামঘৰ ভাগ কি ধুনীয়াকৈ এয়া হৈছে কালীয়া দমন ৰাতিৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু এইটো বোকা ভাওনা প্ৰদৰ্শনীৰ ভিতৰতে আছে এইটো চক্ৰ বিহুটো আৰু মই দেখুৱাইছিলোঁ এইখন বিহু মেলাখন বৰপুখুৰী বিহু মেলা আৰু এইটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পৰা কিবা এটা আহিছিলে দেখুৱাইছিলে আৰু এইখন হ'ল কন্যাকা ৰাতিৰ দৃশ্যাংশ আৰু এনেকৈ প্ৰদৰ্শনীৰ মাজৰ পৰাই এই জামুগুৰি বাসৰ কষ্টৰ এমাহ জৰীয়া যি কষ্ট এই কষ্টৰ সাৰ্থক ৰূপে বাৰেশ্বৰী ভাওনা পাতিছিলে এতিয়া লাষ্টত আজি অন্তিম দিনৰ অন্তিম কাৰ্যসূচী আছিলে অন্তিম আজি সাংস্কৃতিক অনুষ্ঠান হৈ আছিলে আৰু ইয়াৰ পৰাই মই ভিডিঅ'টো সামৰণি কৰিছোঁ বাই বাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ভালে থাকক চব